Hello everyone, Assalamualaikum namaskar. Mama suma আপোনালোক সকলোকে মোৰ অন্য এটা vlogলৈ ওয়েলকাম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। আৰু এইকেইদিনটো পুৰা বিয়াৰ বজাৰ কৰি আছো, আপোনালোকে জানে ন, ভিডিও চাইছে দেখিছে। আজি ওলাই মেলি ৰেডি হৈ গলো বিয়াৰে বজাৰ আৰু বজাৰলৈ গৈ আছো। আজি আহিছো স্যান্ডেলৰ দোকানত স্যান্ডেল কিনিবৰ কাৰণে। তো ভিডিওটো একেবাৰে শেষৰলৈকে চাই থাকিব। সাইজটো লাগে এইটো ডাঙৰ সাইজ পাই যাব এইটো লাগিলে মই এইটো দি দিম এইটো মিলিব কি হয় এইটো চামৰা চামৰা অৰিজিনাল চামৰা এইটো স্যার ডাঙৰ সাইজটো চাও 9 নম্বৰ ন টাইট হৈছে নেকি নাই লুজ হৈছে নেকি লুজ হৈছে লুজ হৈছে ঠিক আছে লুজ হলে কি হ'ব হিপাটো পিনি খুজ কৰকচোন তেতিয়া গম পাব আঙুলি কোনখিনি জেগাত আছে এইটো আগটো বেছি জুঙা নেকি বাৰু এইটো মিডিয়াম আছে এইটো জুঙা কালাৰ অলপ জুঙা নেকি না পইণ্টেড আহিব তেনেকুৱা হেৰি নাই জুঙা জুঙা লৈছে ডাঙৰ হলে বস্তু ডাঙৰ হৈ যায় এনা ব্ৰড নাই নেকি বড়ত আছে বড়ত ভাল লাগিব নেকি পইণ্টেড তো লগত পিন্ধিবতো কোটাৰ লগত পইণ্টেডে ভাল বড়ত খুজ কৰকচোন লাগিব স্ট্যান্ডার্ড পইণ্টেড মানে ধৰক কোটাৰ লগত চুই ৰাউণ্ড টাইপ কৰা বস্তু মানে আপোনাৰ কমফৰ্টেবল লাগিছে নাই এইটো কম ঠিক আছে কালাৰ কোটাৰ লগত মিলি তেওঁৰ কাৰণে চেণ্ডেল লোৱা হ'ল তেওঁ পছন্দ কৰিলে বাৰু এযোৰ এতিয়া চাওঁ মোৰ কাৰণে এইটো সৰু হ'ব সাইজ ডাঙৰ দি দিও ঠিকই তো আছে স্যার নাই সৰু হ'ব লেক্সাৰ সাকচন আপুনি মই সব নাই সৰু হ'ব ঠিক আছে ডাঙৰ সাইজ দি দিও কিন্তু এইটো ওখ হৈ গ'ল বাইদেউ এইটো মেক্সিমাম অলপ ওখ লাগিব বেছি ওখ নহ'লে আপোনাৰ বেয়া লাগিব এনেই ওখ আৰু কিমান ওখ পিন্ধি মানে মিডিয়াম এইবিলাক চাইছে সেইটোতকৈ ওখ বেছি এইটো ল'ব পাৰে মানে ভাল লাগিছে কিন্তু মোক অকণ ফ্লেটত লাগে ফ্লেটত মই এটা মাল দি আছোঁ আপোনাক এতিয়া আকৌ বেলেগ এখন দোকানলৈ আহিলো কাৰণ চেণ্ডেলবোৰ ভালেই লাগিছে দেখাই আছে কিন্তু বেছি ওখ হৈ যায় মানে হিল টাইপৰ সেইকাৰণে কনফিউজ হৈ আছো এতিয়া হিপাটো দিয়কচোন স্যাৰ ডেজলিংটো অহা নাই ন কেমেৰা লাইটৰ পোহৰতহে আহিছে চাওঁ পিন্ধি এইটো ওখ নহয় নহয় চিলাই কিমান দিন থাকিব আপুনি চুইজাৰ লেকলা পিন্ধিব নহয় মোৰ জোখ হৈছে ন নেকি ডাঙৰ সাইজ হৈছে নে ডাঙৰ লাগিব নেকি নাই নালাগে মোজাটো পিন্ধি আছে বাপৰে অ' বাপৰে ভাল লাগিছিলে এযোৰ এইটো ফ্লেটত নহ'ব ন এনেই ওপৰ কিমান ওখ পিন্ধি মোৰ জোখ হৈছেনে হৈছে বডিটো দেখাওক কাপোৰ খুলি বেডজুতি ন কাপোৰ এতিয়া আহিলো তেওঁৰ কাৰণে যে চুট লৈছিলো সেই দোকানখনলৈ আহিলো মানে চুটৰ লগত পেণ্টটো যে অলপ টাইট কৰিব দিছিলো সেইটো ললো আৰু পাগুৰিটো লোৱা হ'ল মানে এক্সচেঞ্জ কৰিছো আৰু আপোনালোকে আগৰ ব্লগ চাই গম পাইছে চাগে এনেকুৱা নহয় আপোনাক বোলে আকৌ হেৰি লাগে কি এইটো হুক চিষ্টেম যে ভৰাই দিয়ে চিষ্টেম নাই নেকি শ্বপিং কৰা হ'ল মানে কেইটামান বস্তু আছিল আৰু বেছি নহয় ললো লৈ মেলি এতিয়া কিবা এটা খাবলৈ সোমালো খাই মেলি একদম ঘৰত গৈ আপোনালোকক ডাইৰেক্ট লগ পাই আছো বজাৰ কৰি বিয়াৰ বজাৰ কৰি মাত্ৰ আহিলো বিয়াৰে বজাৰ বাৰু বজাৰ কৰি মাত্ৰ আহিলো আৰু এতিয়া আপোনালোকক দেখুৱাই দিওঁ কি আনিছো মোৰ ভিডিঅ' চাই অলৰেডি গম পাইছে চাগে চেণ্ডেল কিনিবৰ কাৰণে গৈছিলো মোৰ কাৰণেও চেণ্ডেল ললো মানুহজনৰ কাৰণেও ললো বিয়াৰ অলৰেডি সব বজাৰ কৰি আমাৰ হৈ গৈছে আল্লাহৰ ৰহমতত খালি চেণ্ডেলযোৰহে ল'ব লগা আছিলে মোৰ কাৰণেও আৰু তেওঁৰ কাৰণেও তো সেইকেইটাই লৈ আহিলো এতিয়া মই আপোনালোকক দেখুৱাই দিছো ফাৰ্ষ্টত তেওঁৰ জোতাযোৰ দেখুৱাই লওঁ
এইযোৰ হৈছে তেওঁৰ জোতাযোৰ দেখিছে লেডাৰৰ হয় তেওঁলোকে পিয়'ৰ লেডাৰ বুলি কৈছে এযোৰ তেওঁৰ কাৰণে যোনযোৰ জোতা লৈছোঁ সেইযোৰ হয় মানে বিয়াৰ দিনাখন তেওঁ পিন্ধিব আৰু যদি আল্লাই কৰে আৰু ভিতৰটো বহুত ছফ্ট হয় পুৰা একদম শাইনিং কৰি আছে আৰু এইটো চোলটো হয় মানে আৰু পিয়'ৰ লেডাৰৰ কিন্তু জোতাবিলাকৰ বহুত দাম আছে দেই মই আজিহে গম পালোঁ কাৰণ মই এনেকৈ জোতা কেতিয়াও কিনা নাই বহুত দাম কিন্তু জোতাবিলাকৰ যিটো পিয়'ৰ লেডাৰ থাকে সেইটোৰ বহুত দাম লয় তো এইযোৰ জোতা লোৱা হ'ল মানুহজনে নিজেই পচন্দ কৰিছে দেই মোৰ লগতো তেওঁ গৈছিলে বজাৰলৈ তো এই জোতাযোৰ তেওঁ নিজে চাই পেলাই লৈছে আৰু তেওঁ কৈছে বোলে তেওঁৰ বিয়াৰ কাৰণে যোনযোৰ মানে শ্বুট লৈছে সেইযোৰৰ লগত বোলে মেটচিং কৰিব মোৰো ভাল লাগিছে বাৰু ছেকেণ্ডত দেখুৱাইছোঁ মই লোৱা চেণ্ডেলযোৰ এইযোৰ চেণ্ডেল মই লৈছোঁ বিয়াৰ দিনাখন পিন্ধিবৰ কাৰণে যদি আল্লাই কৰে পুৰা একদম ষ্টোনৰ হয় দেখিছে ওচৰৰ পৰা মই দেখুৱাই দিছোঁ পুৰা একদম হেভি ষ্টোনৰ হয় একদম আগৰ পৰা একদম পুৰা পিছৰলৈকে পুৰা ষ্টোন লগোৱা আছে আৰু একে পুৰা চিকচিক কৰি আছে মোৰ বহুত পচন্দ হৈছে চেণ্ডেলযোৰ এইটোতো ইলাষ্টিক চিষ্টেম হয় ভিতৰটো এনেকুৱা গোল্ডেন কালাৰৰ আৰু হিলটো চাওক কিমান ওখ মই লাইফত এনেকুৱা হিল পিন্ধি পোৱা নাই মানে নিপিন্ধোৱে ইমানখিনিলৈকে পিন্ধিছোঁ ইমানখিনি মানলৈকে ইমান ডাঙৰ নাই পিন্ধা কাৰণ মই অলৰেডি ইমান ওখ হিল পিন্ধিলে মোক আৰু কিমান ওখ দেখা যাব তো মোৰ লোৱা মানে চেণ্ডেলযোৰ ভাল লাগিছিল লোৱাৰ ইচ্ছা নাছিলে মানুহজনেও ক'লে যে বিয়াৰ দিনাখন পিন্ধিবা এবাৰ ট্ৰাই কৰি চোৱা পিন্ধিব লাগে কিছুমান বস্তু ট্ৰাই কৰিব লাগে সেইকাৰণে ভাবিলোঁ যে লৈ লওঁ মোৰ পচন্দ হৈ আছে তেওঁ ক'লে যেতিয়া এইটো লৈ ল'লোঁ আৰু এইটো চোলটো হয় ইয়াৰে তো এইযোৰ চেণ্ডেল মোৰ কাৰণে লোৱা হ'ল আৰু এইযোৰ চেণ্ডেল মোৰ কাৰণে লোৱা হ'ল বিয়াৰ দিনাখন পিন্ধিম যদি আল্লাই কৰে তাৰ পাছতে এইটো বেল্ট লোৱা হ'ল এডাল তেওঁৰ কাৰণে এডাল বেল্ট লোৱা হৈছে এইটো পিয়'ৰ লেডাৰৰ হয় পিয়'ৰ লেডাৰৰ বুলি কৈছে আৰু তেওঁৰ শ্বপিং কৰা মানে তেওঁৰ কাৰণে বিয়াৰ কাৰণে যি শ্বপিং কৰিব লগা আছে সেইখিনি অলৰেডি কৰা আজি শেষ হৈ গ'ল তেওঁৰ কাৰণে আৰু একো ল'বলগীয়া নাই মানে যি ল'ব লগা আছিলে চব লোৱা হৈ গ'ল মোৰহে দুই এটা বস্তু ল'ব লগা আছে ছোৱালী মানুহৰ বস্তুটো এটাৰ পিছত এটা ওলাই থাকে ন সেইকেইটা ল'লে আৰু কমপ্লিট বজাৰ হৈ যাব আৰু পাছতে তেওঁৰ কাৰণে যে সেইদিনাখন শ্বুট কিনিছিলোঁ আপোনালোককতো ভিডিঅ'ত দেখাইছিলোঁ শ্বুটৰ লগৰ পেণ্টটো মানে তেওঁৰ লুজ হৈছিলে অলপ চ' টাইট কৰিবৰ কাৰণে দোকানতে দি অহা হৈছিলে আজি টাইট কৰি দিলে পেণ্টটো মানে কৈ পেলাই আমি এতিয়া লৈ ল'লোঁ আৰু তাৰ পাছতে শ্বুট কিনিব যাওঁতে আপোনালোকক এটা পাগুৰিও দেখাইছিলোঁ নহয় সেই পাগুৰিটো আমি পিছত ঘৰত যেতিয়া চালোঁ দেখিছোঁ ইয়াত মানে পূৰা ষ্ট'ন পৰি আছিলে নতুন পাগুৰি এনেকৈ ষ্ট'ন পৰি থাকিলে ভাল নালাগে ন আৰু তেওঁৰ বিয়াৰ দিনাখন পিন্ধিব যেতিয়া সেইকাৰণে কি কৰিলোঁ এক্সচেঞ্জ কৰি আনিলোঁ মানে ষ্ট'ন পৰা আছিলে দোকানত গৈ দেখুৱালোঁ তেওঁলোকে এক্সচেঞ্জ কৰি পেলাই দিলে এতিয়া ষ্ট'ন আছে পূৰা সেইটোত মানে নাছিলে আৰু তো এইকেইটাতো তেওঁৰ শ্বুট কিনিব যাওঁতে লোৱা হৈছিলে আপোনালোকে ভিডিঅ'ত অলৰেডি দেখিছেই আৰু মোৰ বিয়া কাপোৰযোৰ মানে চিলাব দিছিলোঁ যে মেখেলা চাদৰযোৰ সেইযোৰো দিয়াৰ কথা আছিলে আনিম বুলিকে ঘৰৰ পৰা গৈছিলোঁ মই ৰিচিপ্টখন লৈও গৈছিলোঁ কিন্তু মোৰ অকণো মনত নাইকিয়া পাহৰি গ'লোঁ ঘৰত আহি এতিয়া যেতিয়া মই বেগৰ পৰা পাৰ্চটো ওলাইছোঁ তেতিয়াহে মোৰ মনত পৰিছে মোৰ মেখেলা চাদৰযোৰ আনিব লগা আছিলে নহয় তো আনা নহ'ল যদি আজি আকৌ সন্ধিয়া ওলাই যাওঁ বা কালি পৰহি যেতিয়া আকৌ বজাৰ যোৱা হ'লে তেতিয়া আল্লাই কৰিলে লৈ আহিম আৰু তো এইখিনিয়ে আছিলে আৰু লগতে মোৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই